নমস্কাৰ। আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম শেষ যাত্ৰা। কবি উৎপল শিৱ। কণপুনাৰ মা, কণপুনা জনম হোৱা দিনটো তোৰ মনত আছেনে? সেইদিনা জেঠৰ দুদিন গৈছিল। পাছফালৰ কঁঠালজোপাত কলিজনী বৰকৈ বিনাই আছিল। সেই যেন সিদিনাৰ কথাবোৰ কালিৰ দৰে জল জল পট পট। তোৰ প্ৰসূতি জ্বৰ উঠোতে ভাদৈ ধাইজনে মূৰত শীতল পতি দিছিল। সেই কমখন কান্দিছিল নে? জনমতেই যেন সি দুমহীয়া কেঁচুৱা। তোক মই কোৱাহে নাছিলো। তাক দেখি মই পাগলৰ দৰে হাঁহিছিলো বাহিৰত গৈ। দেওবৰীয়া হাতলৈ যোৱা মানুহবোৰে মোলৈ ঘূৰি ঘূৰি চাইছিল। মই চিঞৰি চিঞৰি কৈছিলো, ল'ৰা পালো, ল'ৰা। তই গমেই নাপাৱ সেইবোৰ। নাৰী চিগা তেজৰ ঢলত তই তলমল কৰি আছিলি। আজি বৰকৈ সেই দিনবোৰলৈ মনত পৰিছে। আজিৰ দৰে আকাশত প্ৰখৰ ৰ'দ আছিল। সি বা এতিয়া বিদেশত কি খাইছে? বোৱাৰীজনী আৰু নাতিনীজনীয়ে আমাক দেখাই নাপাব নি? তই নাতিনীজনীক দিবলৈ থোৱা ৰূপৰ কাণফুলিযোৰ পাহৰি আহিছ নেকি? কণপুনা আহিলে সি ভাল পোৱা বৰ পিঠা বনাবলৈ থোৱা কোমল চাউলবোৰ ভালকৈ ঢাকি থৈ আহিছনে? যিহে নিগনিৰ উপদ্ৰৱ। আমাৰ কপালখনৰ দৰে চাউল কেইটাও কুটি কুটি খাব। ঘৰৰ ভেটিটো কণপুনাই কোম্পানীক বেচিলে। বৰ বৰ মেচিনবোৰে শোৱনি কোঠাটো কঁপাব। কণপুনাটোৰ গৰ্ভলৈ এই কোঠাটোতে আহিছিল। সৰু টেবুলখনত জুপি জুপি পঢ়িছিল। ডাঙৰ মানুহ হোৱাৰ পৰা সি যেন বাঁহৰ চাংখনত কিমান দিন শোৱা নাই। পাঠশালাৰ পৰা আহি তাতেই বাগৰি সুখ পাইছিল। নাজানো বৃদ্ধাশ্ৰমৰ পথটো কিমান দূৰ। সি জানো কোনখন পৃথিৱীলৈ আমাক নিক্ষেপ কৰিলে? কোবা কোবিকৈ বল কণপুনাৰ মাক, কোবা কোবিকৈ বল। সি য'তেই থব হয়তো কুশলেই থব আমাক। মাথো ৰ'দ জাকেহে বৰকৈ জ্বলাইছে। ইকৰা বেৰৰ পঁজাটোলৈ বুকুখনে টানিছে। কিয় জানো মনটোৱে কৈছে, এয়াই যেন আমাৰ শেষ যাত্ৰা। বিয়া দিনা পুৱতি নিশা তোৰ লগত দিয়া কজলা আমনি আজি যেন পৰি সমাপ্তিৰ দিশলৈ ঢাপলি মেলিছে। চাওঁচোন তোৰ চিনাকি হাতখনত ধৰো। পাছত হয়তো ক'বলৈ সময় নাপাম কণপুনাৰ মা। সুদীৰ্ঘ কালছোৱাত তোক যদি কিবা অন্যায় কৰিছিলো মোক ক্ষমা কৰি দিবি। বৃদ্ধাশ্ৰমলৈ আৰু হয়তো বহুতো থাকি গ'ল। নাপামগৈ চাগে সি উপহাৰ দিয়া এই নতুন ঠিকনা। কণপুনাক কবি, তাৰ ওপৰত মোৰ কোনো অভিযোগ নাই, কোনো অভিৰোধ নাই। মাথো ভৰি দুখনহে যাব নিবিচাৰিলে সি উপহাৰ দিয়া নতুন ঠিকনালৈ। ধন্যবাদ।